Guys, good morning. স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। তো আজি বিশেষকৈ বেছি হেপী মই, কাৰণ আজি মোৰ ডাঙৰ বহত আহিব, লগতে সৰু মেহমান আহিব। তো আপোনালোকক দেখুৱাম মই গোটেইখিনি। তো এতিয়া ব্ৰাছ কৰি আহিছোঁ, ব্ৰেকফাষ্ট কৰা নাই, ভাবিলোঁ প্ৰথমতে ভিডিঅ'টি ষ্টাৰ্ট কৰি লওঁ। তো এতিয়া বলক ব্ৰেকফাষ্টটো কৰি লওঁ। ইফালে মই এতিয়া ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ। এই মালপোৱা বনাইছে আম্মাই, বিস্কুট এইবিলাক আৰু গোটেইবিলাক। তো চাহ খাব লৈছোঁ। গা পা ধুই ভাত পানী খাই ৰেডি হৈ গ'লোঁ। আমাৰ আজি ডাঙৰ বা আহিব, জান বেটী, সৰু জান বেটীটো আহিব, লগতে ডাঙৰ জান বেটীটো আহিব। আপোনালোকক চিনাকি কৰাই দিম আৰু বাহঁতক। তো এতিয়া আহি আছে, তো আহিলে দেখুৱাই আছোঁ আপোনালোকক আমাৰ বাহঁতক। তো গাইজ ফাইনেলি বাহঁত আহি পালে। তো এইটো হৈছে আমাৰ ডাঙৰ জান বেটী, আৰু ইফালে এইটো হৈছে আমাৰ ভিনটি, আৰু ইফালে এতিয়া নামিব আমাৰ আম্মা, লগতে বাও আছে। আপোনালোকক দেখুৱাই আছোঁ, এয়া আম্মা নামিছে, লগতে বা আছে, বা এয়া লাহে লাহেকৈ নামি আছে। বাৰ লগত আছে আমাৰ সৰু মেহমান, আপোনালোকক দেখুৱাম আমাৰ সৰু জান বেটীক। তো এতিয়া চাই থাকক। তো এইফালে গাইজ আমাৰ ডাঙৰ জান বেটীয়ে হাঁহি আছে, মোক ভিডিঅ' বনোৱা কথাটো সুধি আছে। তাই হাঁহি হাঁহি যাই আছে, লগতে কৈছে তাইও উঠিব বোলে কেমেৰাৰ সন্মুখত। তো গাইজ ইফালে অকণমান জুই ধৰিছোঁ, যিহেতুকে সৰু বেবী আজি প্ৰথমবাৰ আহিছে বাহিৰৰ বা আহি পালে। তো বাৰ গাটো বেছি ভাল নহয়, তো সেইটো কাৰণে তাই অকণমান শুব। তো এতিয়া ইফালে গাইজ এইটো হৈছে আমাৰ, কৈছিলোঁ যে মই মেহমান আহিব, এইটো হৈছে আমাৰ সৰু মেহমান জান বেটী। তাই শুই আছে, অলপ অলপ চকুটো মেলিও দিয়ে, লগতে আৰু অলপ অলপ জোকাও দিয়ে। তো এইটোৱে আমাৰ জান বেটী, সৰু মেহমান, এইটোও কৈছিলোঁ মই আপোনালোকক, দেখুৱালোঁ। আৰু ইফালে বাবু আছে। তো গাইজ চাওক, এতিয়া মই লৈ আছোঁ আমাৰ জান বেটীক। তো এইটো আমাৰ জান বেটী তেতিয়াৰ পৰা শুয়ে আছিল, তাই উঠাই নাছিল, এতিয়াহে উঠিলে টোপনিৰ পৰা। তো এতিয়া মই লৈ আছোঁ, চাই আছে তাই চকু মেলি, ভাবি। তো এতিয়া আমি জানক লৈ আছোঁ অলপ টাইম, নাজান এইটো জান বেটী, এইটো আমাৰ তো গাইজ এতিয়া আহিলোঁ ৰাতিৰ কাৰণে খানা বনাবলৈ। আজি বনাম চিকেন। তো ইফালে মই দিলোঁ কেৰাহীত মিঠাতেল, পিঁয়াজ এইখিনি দি ভালদৰে লৰাই লৈছোঁ, আৰু লগতে দিছোঁ আদা নহৰুৰ পেষ্ট, আৰু ইয়াত দিম এতিয়া মই হালধি গুড়ি দি লৈছোঁ, আৰু ইফালে দিছোঁ জিৰা পাউডাৰ, আৰু লগতে দিম জলকীয়াৰ গুড়ি। এই গোটেইখিনি দি মই ভালদৰে পিঁয়াজখিনি ভাজি ল'ম। তাৰপিছত ইয়াত দিম মই চিকেনটো। তো আপোনালোকে চাই থাকক। তো এতিয়া আমাৰ পিঁয়াজখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰত দিম চিকেনটো, লগতে মই কেঁচা জলকীয়াও দি দিলোঁ। জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিছিলোঁ, কিন্তু কেঁচা জলকীয়াৰ টেষ্টটো অকণ বেলেগে হয়, সেইটো কাৰণে কেঁচা জলকীয়াও দি দিলোঁ। তো এই কেঁচা জলকীয়া দি এনেদৰে মই ভালদৰে ভাজি লৈছোঁ পিঁয়াজখিনি। তো এতিয়া মই ইয়াত চিকেনটো দি দিম। তো গাইজ এইখিনি এতিয়া ভালদৰে মজি গ'ল। তো মই ইয়াত দিছোঁ এতিয়া চিকেন, আৰু লগতে ব্যৱহাৰ কৰিছোঁ কেঁচা জলকীয়া। প্ৰথমতে দিয়া নাছিলোঁ, জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিছিলোঁ, কিন্তু কেঁচা জলকীয়াৰ টেষ্টটো অকণমান বেছি বেলেগ হয়, তো সেইটো কাৰণে দি দিলোঁ। আৰু লগতে এতিয়া মই চিকেনখিনি ভালদৰে লৰাই লৈছোঁ, আৰু ভালদৰে মজিব দিম। তাৰপিছত ইয়াত কি দি আছোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে হয়তো মোতকৈ বেছি ভালকৈ বনাব পাৰে, মই এনেই চিম্পল বনাইছোঁ আৰু। তো গাইজ এতিয়া চিকেনটো ভালদৰে ভাজি ল'লোঁ। তাৰপিছত ইয়াত এনেকুৱা আলু দি দিছোঁ। আলুটো আমি এক্সট্ৰাকৈ বইল কৰি থৈ দিছিলোঁ, তেতিয়া আৰু বেছি আৰু ভাজি থাকিব নালাগে।
সহজ হয় আৰু তেতিয়া। তো এতিয়া মই আলুটো এনেকৈ দি দিলোঁ। এতিয়া আমাৰ চিকেন ৰেডি হৈ গ'লে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, যিহেতুকে ইমান ৰাতি হৈ গ'ল। এতিয়া পাইছে 11টা। তো আমাৰ ভাত পানী বনোৱাতে অকণমান দেৰি হৈ গ'ল। তো এতিয়া আমাৰ ভাতটো ৰেডি হৈ গ'ল। এতিয়া আমি ভাত খাম। লগতে আৰু বিশেষ একো দেখুৱাব লগা নাই আপোনালোকৰ আগত। তো মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা পালে। তো আজিলৈ বাই বাই, গুড নাইট।